গাইস আজি ৰতনপুৰৰ খোসা বনোৱাৰ বিষয়ে ক'বলৈ ওলাইছো। এই খাসা কেনেকৈ বনায় আৰু কেনেকৈ বনোৱা হয় তাৰ বিষয়ে আমাৰ জয়প্ৰকাশ ৰাভাই ক'ব অলপ। জয়প্ৰকাশ ৰাভা কক কিহৰ বাবে বনোৱা হৈছে এইবিলাক? এইটো বৰ্তমান গছৰ পুলিৰ কাৰণে বনোৱা হৈছে। আৰু কি কি গছৰ পুলি ৰুব? ইয়াতে বহুত ধৰণৰ যাতে বা এয়া আমাৰ বুকুল গছ আৰু হ'ল লগতে ডাঙৰ ডাঙৰ ফল মূলৰ গছ ওলান ইয়াৰ ৰাস্তাৰ কাষে কাষে ৰোৱা হ'ব। ডিমাকুচি টু ওদালগুৰি। হয়, কোনে বনাব দিছে এইবিলাক? এইটো ইয়া শ্ৰী গৌতম কনষ্ট্ৰাকশ্যন কোম্পানী লিমিটেড। হয়, কি কি গছৰ পুলি থাকিব অকণমান কৈ দিব। আৰু বুকুল গছ, আম গছ, শিলিখা গছ, আমলখি গছ আৰু লগতে আম গছ। মানুহৰ কেনেকুৱা লাভৱান হ'ব এই গছ পুলিৰ দ্বাৰা? কাৰণ ৰাষ্ট্ৰৰ সৌন্দৰ্যৰ কাৰণে আৰু লগতে বায়ু প্ৰদূষণৰ কাৰণে আৰু যাতে বা মানুহে বহুত দূৰৰ মানুহে যাতে বা জিৰণি ল'ব পাৰে গছৰ তলত, তাৰ কাৰণে এইটো গছটো লগোৱা হৈছে। হয়, কেইহাজাৰ মান বৰ্তমান ৰুবলৈ ওলাইছা? বৰ্তমান আমি 3000 মান লগোৱা হ'ল। হয়, অকণমান বনোৱা দেখাই দিয়ক, কেনেকৈ বনায়? আৰু এইফালে আছে আমাৰ ওচৰত অমৃত ৰাভা, এইফালে অকণমান দেখাই দিছোঁ। অকণমান কওক। আৰু এইফালে বহি আছে অলপমান এইফালে। আৰু লগতে কম সময়ত বাঁহ কেনেকৈ ফালায় এয়া আমাৰ লগত দেখাই আছে আপোনালোকক। ক'ব নেকি আপুনি অলপ কৈ দিয়ক। এইটো কম খৰচতে বাঁহ ফালোৱা মেচিন আৰু। হয়, বাঁহেৰে বাঁহ ফালোৱা। হয়, চাই লোৱা। হয়, দেখাই দিয়ক। হয়, দেখাই দিয়ক। হয়, এনেকুৱা ফালাই। হয়, হয়, হৈ গৈছে, সম্পূৰ্ণ হৈ গৈছে। এইটো মেচিন আৰু। হয়, হৈ গ'ল। এডাল বাঁহ ফালোৱা হৈ গ'ল। এডাল বাঁহ সম্পূৰ্ণ ফালোৱা হৈ গ'ল। অমৃত ৰাভাই অকণমান ক'ব এই খোসা বনোৱাৰ বিষয়ে, কেনেকৈ বনায় কৈ দিয়ক। সোনকালে কৈ দিয়ক। চাওক খাচা কেনেকৈ ধৰণৰ বনোৱা হয়। দামবিলাক কেনেকৈ লৈ আছে আপোনালোকে? আমি এটাত সম্পূৰ্ণ বনোৱালৈকে? 50 টকাকৈ লোৱা হৈছে। হয়, ৰোৱা চোৱা চব? লৈছে। হয়, এতিয়া আপোনালোকক খাচুৱাবিলাক দেখাম কেনেমান বনাইছে। একফালৰ পৰা ইফালৰ পৰা দেখাইছোঁ। ইয়াজিদ ৰাভাৰ ঘৰৰ